যাৰ 5 তাৰিখে জন্ম হৈছে, যাৰ 14 তাৰিখে জন্ম হৈছে আৰু যাৰ 23 তাৰিখে জন্ম হৈছে। গতিকে এই সকলৰ কি হয় বুথ ডমিনেটিং হয় আৰু এই 2025ত নাম্বাৰ 5 এটা আছে। গতিকে এই বছৰটো কি হয় ব্যৱসায়িক ক্ষেত্ৰত ভাল হ'ব। 2025 বিজনেছ কৰা সকলৰ কাৰণে ভাল হ'ব, কষ্ট কৰা সকলৰ কাৰণে ভাল হ'ব, লয়াৰ সকলৰ কাৰণে ভাল হ'ব পাৰে। যিসকলে যিবোৰ বিদ্যা মুখেৰে কৰো না আমি কাউন্সেলিং বিজনেছ যেনেকৈ আমাৰ বিজনেছটো হওক, যিবোৰ কাউন্সেলিং বিজনেছ আছে যোনে পৰামৰ্শ দিয়ে তেওঁলোকৰ কাৰণে এইটো বছৰ ভাল হ'ব, বিজনেছ ভাল হ'ব, বিদ্যাৰ্থীসকলে ভাল ৰিজাল্ট দেখাব পাৰিব আৰু বিশেষকৈ পাৰিবাৰিক আৰু দাম্পত্য জীৱনৰ মানে হাজবেণ্ড ৱাইফৰ ৰিলেশ্যনশ্বিপ বিলাক ভালে থাকিব, পৰিয়ালত সুখ সমৃদ্ধি থাকিব। কিন্তু এইটো বছৰ যিকোনো এলাৰ্জি ৰিলেটেড বা স্কিন ৰিলেটেড বেমাৰত আপোনালোকে বেছিকৈ ভুগিবলগীয়া হ'ব পাৰে। গতিকে তেনেকুৱা যদি বেমাৰত ভুগি আছে পলম নকৰি ডক্টৰক দেখাই লোৱাই ভাল। আৰু যদি আপোনালোকে প্ৰতিকাৰ হিচাপে কৰিব বিচাৰে তেতিয়াহ'লে মাজে মাজে সৰু সৰু ছোৱালীক আহাৰ খুৱাব, মানে খাদ্য নিদিলেও সদায়তো আমাৰ পচিবল নহয় যে আমি সৰু সৰু ল'ৰা ছোৱালী ভাবি পেলাই কৰি থাকিম। তো বুধবাৰে সৰু সৰু ছোৱালীক চকলেট যি